কাজি নেমু ইংলিছত ইয়াৰ নাম হয় লেমন আৰু ইয়াৰ হৈছে অসম ৰাজ্যৰ এটা প্ৰতীক। অসমৰ ৰাজ্যিক ফল হ'ল কাজি নেমু। সুদীৰ্ঘ সময়ৰ পৰা অসমৰ পৰম্পৰাগত খাদ্যাভ্যাসত এক অবিচ্ছেদ্য উপাদান হিচাপে পৰিগণিত হয়। কাজি নেমুৰ বৈজ্ঞানিক নাম হ'ল চাইট্ৰিছ লিমন। কাজি নেমুৰ প্ৰধান বৈশিষ্ট্য ইয়াৰ গোন্ধ। অসমীয়া সমাজত কাজি নেমুৰ ৰসৰ গুৰুত্ব অপৰিসীম। ঘৰলৈ অহা অতিথিক অসমীয়া মানুহে বজাৰৰ পৰা পনীয়াৰ পৰিৱৰ্তে ঘৰৰ বাৰীৰ পৰাই ছিঙি অনা কাজি নেমুৰ ৰস খুৱাওঁতে পচন্দ কৰে। অসমীয়া মানুহে কাজি নেমুৰ এডোখৰ দাইলৰ লগত বা আন আঞ্জাৰ লগত চেপি খোৱাটো অধৰা বন্ধা। ঔষধ গুণ বিশিষ্ট কাজি নেমুৰ শৰীৰত পানীৰ পৰিমাণ বৰ্তাই ৰখা, ভিটামিন চি যোগান ধৰা, দেহৰ ওজন কমোৱা, ছালৰ মান উন্নতিকৰণত নেমুৱে সহায় কৰে। বমি বা উকালিৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ প্ৰাথমিক চিকিৎসা পদ্ধতি হিচাপে কাজি নেমুৰ পাত শুঙিবলৈ দিয়া হয়। 2019 চনত ভাৰতৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ইণ্ডিয়াই ইয়াক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন চমুকৈ জিআই টেগ বা ভৌগোলিক স্বীকৃতি প্ৰদান কৰে। একেদৰে 2024 চনৰ 13 ফেব্ৰুৱাৰীত অসম চৰকাৰে কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰে। ধন্যবাদ।